নমস্কাৰ পুৱাৰ সম্ভাষণ জনাই স্বাগতম জনাইছো প্ৰাইম নাওলৈ পৰিভ্ৰমী চৰাইৰ আৱাসস্থল নাজিৰাৰ নমাটি এখন গাঁও য'ত নিৰ্দিষ্ট সময়ৰ লগে লগে দৃশ্যমান হয় পৰিভ্ৰমী চৰাইৰ জাক প্ৰতি বছৰে বাৰিষা কালত শামুক ভঙা বা হাড়গিলা আদি চৰায়ে বিস্তৃত নমাটি অঞ্চলৰ বিভিন্ন গছত বাহৰ পাতেহি তাতে সন্তান জন্ম দি উৰি যায় কোনোবা অচিন ঠাইলৈ এই চৰাইবোৰৰ সুৰক্ষাক লৈ স্থানীয় ৰাইজৰ সচেতনতা প্ৰশংসনীয় এই পক্ষীসমূহৰ উপস্থিতিত সৃষ্টি হোৱা নান্দনিক পৰিৱেশ উপভোগৰ বাবে ঠাইখনত বিভিন্ন ঠাইৰ পৰা আহি পৰ্যটকে ভিৰ কৰা দেখা গৈছে ধৰক ৰাতিপুৱা এটা বিনন্দীয়া পৰিৱেশৰ ইয়াতে সৃষ্টি হয় যাতে চৰাই চিৰিকটি এনেও ধৰক দেখিলে মন চন আনন্দ হয় সেইকাৰণে ইয়াৰ সঠিকভাৱে সংৰক্ষণ হোৱাটো বিচাৰোঁ চৰাইবিধৰ নাম শামুক ভঙা কিমান 8-10 বছৰ হ'ল হয় আৰু এটা ছিজনৰ কাৰণে আহে সিহঁতি 3-4 মাহত পোৱালি জগাই ডাঙৰ কৰি আকৌ যায়গৈ শামুক ভঙা নামৰ এই পৰিভ্ৰমী চৰাইটো আমাৰ ইয়াত আপোনাৰ বহু বছৰ ধৰি আহি আছেহি প্ৰথম অৱস্থাত আপোনাৰ কম আছিলে যদিও বৰ্তমান সংখ্যা বাঢ়িছে আৰু গোটেই অঞ্চল যদি বিয়পি পৰিছে ইয়াৰ ফলত এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি হৈছে ইয়াৰ যদি উপযুক্ত সংৰক্ষণ হয় তেতিয়াহ'লে চৰাইটো এটা আগতে এটা বিলুপ্তপ্ৰায় প্ৰাণী আছিলে চৰাইটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি মানে সুবিধা হ'ব ওপৰত পদক্ষেপ লয় আৰু যিটো গৰখীয়া দল আছে গৰখীয়া দলটোত আমি দেখা যায় যে আপোনাৰ যিবিলাক আপোনাৰ আঁচনি লোৱা হৈছে দলটোৰ ওপৰত কিন্তু ইয়াৰ কোনো সঠিক ৰূপায়ণ হোৱা নাই যিটো বান্ধ দিয়া হৈছিলে বান্ধবিলাকো ইতিমধ্যে প্ৰায় জহি খহি যায় আকৌ বানপানী হ'লে সেই সময়ত আহে ইয়াৰ যদি সঠিক মানে গৰখীয়া দলটো প্ৰটেকশ্যন দিবৰ কাৰণে চৰকাৰে ব্যৱস্থা লয় সেইটোৱে অনুৰোধ থাকিল নাজিৰাৰ পৰা ভাস্কৰজ্যোতি মহন্তৰ প্ৰতিবেদন প্ৰাইম নাও আকৌ গুচি যায়